তো আপোনালোকে চাই থাকক ভিডিঅ'টো কি হয়। এতিয়া আনিব গৈ আছোঁ বেলেগ এটাক, সেইটো আনি লওঁ আৰু। তো তাক আনিবলৈ এতিয়া গৈ আছোঁ কিন্তু পোৱাগৈ নাই। তো ভাবিছোঁ আজি কথা অলপমান কম, বহুত দিনৰ ভাবি আছোঁ। মোৰ 31 ডিচেম্বৰৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব, এইডোখৰ জেগাতে আমি শিখৰৰ পেকেট এটা হৰাই পাইছিলোঁ। তো মানুহখনে বহুত কৈ আছে যে কি তুমি ইমান ফকতীয়াকৈ কেলৈ ভিডিঅ' বনোৱা। তো এতিয়া মই ভাবিছোঁ চিৰিয়াছকৈ ভিডিঅ'বোৰ বনাম। এতিয়া ফাইনেলি মই ক্লাছ 10ত, সেইটো কাৰণে এতিয়া ভিডিঅ' দিয়া দেৰি হ'ব, কিন্তু ফাৰ্ষ্ট ইয়েৰ পৰা ৰেগুলাৰ ব্লগ আহি থাকিব। তো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফাইনেলি আহি থাকোঁতে এটা ভাগৰ চেণ্ডেল ছিগিলে, তো এপাত তাৰ ভৰিত এপাত মোৰ ভৰিত। তো এতিয়াই গৈ আছোঁ, এইবোৰে হয় লগৰৰ চিন। এটা ধ্বংসকাৰী ছোৱালীৰ লগত কথা পাতি আছে। ফাইনেলি ৰখি মূৰত এয়া আমাৰ ৰাংঢালি আহি পাই গ'ল। এইকেইটা আমাৰ ডিব্লগ, এই আমাৰ জ্যোতিষ। ফাইনেলি ধ্বংস তো এতিয়া আহি আছোঁ। এই গুণজনেতো লগাই দিলে আধা ঘণ্টা। তো ইয়ালৈ ৰখি এয়া বতৰৰ অৱস্থা একদম বেয়া। ঘৰ পাওঁ মানে এতিয়া তিতি মেলি শেষ হ'ম চাগে আৰু। তো ঘৰত গৈহে ভিডিঅ'টো বনাই আছোঁ, চাই থাকক। তো ফাইনেলি সেই ডিব্লগ এটা বহুত ভাল বাঁহী বজায়, বহুত ভাল বাঁহী বজোৱা লোৱা। এইবোৰ তাৰ বাঁহী মানে ইয়াত কালেকশ্যন, বাঁহী নাই ইয়াত কালেকশ্যন আছে। তো এইটো ধ্বংস হ'লেই। তো ইও শিকি আছে ৰাধিকা। তো এতিয়া ফাইনেলি ডিব্লগহঁতৰ ঘৰত এটাই পিঁয়াজ কাটি আছে, এটা পাস্তা বনাই আছে। এই আমাৰ বিলাহী কাটি আছে, ভুল হৈ গ'ল। তাৰপিছতহে সি পিঁয়াজটো কাটে। আপোনালোকৰ ঘৰত যদি কাম কৰা মানুহ লাগে, শাক পাচলি কাটিবলৈ আছে ৰাংঢালি, যোগাযোগ কৰিব, মই নাম্বাৰ দি দিম। তো এতিয়া ফাইনেলি মই বনাই আছিলোঁ, এতিয়া হাত কাঢ়ি লৈ হেতা হাত কাঢ়ি লৈছে। এইফালে মছলা দি আছে, ৰাংঢালিয়ে বনাই আছে এইখিনি মালটো কলো। তো এতিয়া মাল হৈ গ'ল তোমাৰ ৰেডি। তো এয়া বাঁহী বজাই আছে। তো এতিয়া বিন্দাছ খাই লওঁ দেই, তাৰপৰা পিছতহে আৰু কি কৰা দেখুৱাওঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি। চব শুই আছে, শুই থাকোঁ, বাই বাই।